টোপনি যোৱাৰ আগৰ দোৱাটো হ'ল আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া ৰাতি বিচনাত শুবলৈ গৈছিল তেতিয়া নিজৰ সোঁহাতটো নিজৰ গাল মুবাৰকৰ তলত ৰাখিছিল আৰু এই দুআটো পঢ়িছিল। আৰু টোপনিৰ পৰা উঠাৰ পাছত দুআটো হ'ল আলহামদুলিল্লাহিল্লাযী আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুর। আলহামদুলিল্লাহিল্লাযী আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুর। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া টোপনিৰ পৰা সাৰ পাইছিল উঠিছিল তেতিয়া এই দুআটো পঢ়িছিল আলহামদুলিল্লাহিল্লাযী আহয়ানা বা'দামা আমাতানা ওয়া ইলাইহিন নুশুর।